আৰু আধা গিলাচ জুচো মই উলিয়াই থলোঁ মোৰ বাবে। এনেধৰণে ৱাটাৰমেলনৰ জুচো খাব পাৰে। এইখিনি ৱাটাৰমেলনখিনি হয় যিখিনি মই পিচি উতলাই ডাঠ কৰি লৈছোঁ আৰু পূৰা ঠাণ্ডা কৰি লৈছোঁ। এইটো হৈছে মিল্ক মেড আৰু এইটো হৈছে ডিলাইট হুইপ ক্ৰীম লৈছোঁ, নন ডেয়াৰী টপিং। চামুচেৰে এচামুচ কনডেন্স মিল্ক লৈছোঁ। আৰু এইটো জেল কালাৰ লৈছোঁ, ৰেড কালাৰ হয়, ফুড কালাৰ, জেল হয় খালি। আৰু এখন মই দেখিছে এখন পেপাৰ প্লেট তাত লগাই লৈছোঁ। যিহেতু মই ক্ৰীমখিনি বিটিং কৰোঁতে গোটেই চিটিকি পৰিছিলে, গতিকে এই এনেকুৱা ধৰণৰ পেপাৰ প্লেট এখন লগাই ল'লে চিটিকি নপৰে আৰু সুবিধা হয়। এইটো ট্ৰিক আপোনালোকে ইউজ কৰিব পাৰে। ৱেলকাম এণ্ড ৱেলকাম বেক টু মাই চেনেল। আৰু এতিয়া আমি আহি গৈছোঁ খোজকাঢ়িবলৈ। আৰু ৰোজ গাৰ্ডেন হয় আমাৰ দুলীয়াজানৰ, ইয়াতে ভাল লাগে ইয়াত খোজকাঢ়ি। চবফালে গ্ৰীণ আৰু সেই দূৰত দেখিছে এইবোৰ সোণাৰো ফুলি আছে, ৰাতি ধুনীয়া হয়। আৰু এইফালে আছে ৰ'জ আছে, এইটো ৰ'জ ধুনীয়া ধুনীয়া ফুলি আছে চব। আৰু আছে আৰু পোৱালিকেইটা সেইকেইটা চবফালে সোণাৰু ফুলি আছে।
পাৰ্কত আহিছোঁ অইল হাউচিং এৰিয়াৰ মাজমজিয়াতে থকা এখন সৰু পাৰ্ক হয় বেছি ডাঙৰ নহয় কিন্তু পুৰা চফা আৰু বহুত ধুনীয়াকৈ ৰাখে এখন watermelon ice cream ready হৈ গ'ল পুৰা টেষ্টি হয় হেলদি হয় আৰু ফ্ৰেছ হয় গতিকে আপোনালোকেও বনাই চাব অতি সহজ হয় বনাবলৈ বিৰাট টেষ্টি হয় আৰু খাই চাব বিৰাট টেষ্টি হয় যদি ভাল লাগে মোৰ ভিডিঅ'টো তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব